আজি শিৰামাতাৰ পবিত্ৰ ভীতি পবিত্ৰ গুৰুআসন বৰপেটা ঘনকুছি সত্ৰৰ গুৰুআসন জ্বলিছে। ৰফিকুল আলীৰ হস্তৰে শিৰামাতাৰ পবিত্ৰ ভীতিৰ গুৰুআসন জ্বলাই দিয়া হৈছে, জ্বলি নিশেষ হৈ গৈছে। কিন্তু ধৰ্ম হিংসা তথৈব চ, ধৰ্ম হিংসা তথৈব চ। আজিৰ অসম জ্বলে, জ্বলে নামঘৰ মণিকূট, গুৰুআসন জ্বলে এইখন অসমত। দেৱ দামোদৰ, শ্ৰীমন্ত শংকৰ, শ্ৰী মাধৱ, শ্ৰী ভট্টদেৱ মহাপুৰুষ গুৰু অসমৰ বিশ্ববন্দিত বিশ্ব জনতাৰ জ্বলিছে আদৰ্শ। গুৰু সমাজৰ ভাৰতীয় দৰ্শন জ্বলি শেষ হয়। বৈষ্ণৱ আদৰ্শ হাতত হেৰাই নিমাত শংকৰ মাধৱৰ সেৱক বোধ কৰোঁ গঢ় দিব বিচাৰে শংকৰ আজানৰ দেশ। জ্বলা নাই, দেখা নাই, শুনা নাই মছজিদ গীৰ্জা জ্বলা, মছজিদ গীৰ্জা চুৰি হোৱা, শুনিছানে বেদখল হোৱা মছজিদ গীৰ্জা। সাৱধান সাৱধান অসমীয়া, হাতৰ কুঠাৰ ভৰিত মাৰিছ। এইখন শংকৰ মাধৱৰ দেশ, এইখন দামোদৰ ভট্টদেৱৰ দেশ। পন্থা ত্যাগী আদৰ্শৰ পথ লোৱা, অহিংসা মানৱৰ পৰম ধৰ্ম। ধৰ্ম ৰক্ষা কৰাৰ হিংসা কৰা অহিংসাতকৈ শ্ৰেষ্ঠ। ধৰ্ম ৰক্ষা কৰাৰ হিংসা কৰা অহিংসাতকৈ শ্ৰেষ্ঠ। অহিংসা পৰম ধৰ্ম, ধৰ্ম হিংসা তথৈব চ। অহিংসা পৰম ধৰ্ম, ধৰ্ম হিংসা তথৈব চ।